নমস্কাৰ মোৰ মৰমৰ বন্ধুসকল আজি ভিডিঅ'টো দহাকাজ খোৱাৰ পৰা এয়া দহাকাজ খাই আহিয়েই আমি গাঁৱৰ গাভৰুসকল বিহু নাচিবলৈ আহিলোঁ বিহুৰ বাবে মানে ৰিহাৰ্চেল কৰি আছোঁ তাকে শিকিবলৈ আহিছোঁ এয়া আমাৰ গাঁৱৰ গাভৰুসকল দেই কোনজনী ভাল লাগিছে জনাবা আকৌ তাৰপাছত আকৌ আমি অকল নাচিলে হ'ব জানো এই বোৱাৰীবোৰো ভাগ লৈছে মানে আমি ৰিমিক্স গানতে নাচিছোঁ আৰু আমাৰ বোৱাৰী মানে আমাৰ বৌ খুৰীসকলে ধুনীয়াকৈ জেং বিহুৰ দল এটা ওলাইছে তেওঁলোকেও বেলেগকৈ নাচিছে আমিও বেলেগকৈ নাচিছোঁ আৰু এই জেং বিহু দলত আমাৰ মাও আছে আকৌ এয়া মৰম লগা ভণ্টি আমাৰ বিহু নাচ চাবলৈ আহিল আমি আকৌ ৰাতি দহাকাজৰ কিবা নিয়ম থাকে সেয়া তালৈ গ'লোঁ এয়া চাহ খাই ল'লোঁ তাৰপিছত আকৌ পিঁয়াজ নহৰু আদা জলকীয়া বিলাহী আলু চব চাফাকৈ ধুই মেলি কাটি ল'লোঁ তাৰপিছত আকৌ আমাৰ মৰম লগা ভিনদেউ এটা আছে নহয় তেওঁ আকৌ আমাক ছোৱালীবোৰৰ গৰম লাগিছে বুলি ঠাণ্ডা আনি দিলে আমি ঠাণ্ডা খাই ল'লোঁ আকৌ আমাৰ বাজনীয়ে এয়া হাঁহৰ মাংসৰ লগত আলু বনালে ৰাতিলৈ এই সাজ খালোঁ আজিলৈ ইমানে আকৌ লগ পাম বাই